গাইজ মানে মোৰ দুটাৰে ছাবস্ক্ৰাইবাৰ লাগ পালোঁ আহোঁতে মানে হীৰাপাৰাৰে নাম দুটা কৈ দিয়াছোঁ তোমাৰ মোৰ নাম ভগৱ দাস তো বহুত বঢ়িয়া হীৰাপাৰা ভিডিঅ'টো অলপ খাছ কাৰণ মানে চেঙাত এখন এনেকুৱা পাৰা আছে মানে সেই হীৰাপাৰাখন আৰু মানে সেইখন মানে সাজ বাচন বনোৱাৰ কাৰণে এখন বিখ্যাত পাৰা তো হেল্ল' নমস্তে বন্ধুসকল আজি বনাম মানে চেঙাৰ এপিছ'ড 7 আজি শেষ ভিডিঅ' হীৰাপাৰা ভিডিঅ'টো অলপ খাছ কাৰণ মানে চেঙাত এখন এনেকুৱা পাৰা আছে মানে সেই হীৰাপাৰাখন আৰু মানে সেইখন মানে সাজ বাচন বনোৱাৰ কাৰণে এখন বিখ্যাত পাৰা সেই পাৰাখন আজি মানে দেখুৱাম সকলোকে তো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এনজয় কৰক গাইজ প্ৰথম মানে ষ্টাৰ্ট কৰিছোঁ হীৰাপাৰাত থকা মানে লক্ষিন্দাৰ বিলৰ সন্মুখত থকা শিৱ মন্দিৰটোৰ পৰা সকলোকে কৈ দিছোঁ যে গাইজ মানে মই ভিডিঅ'টো বনাওঁতে অলপ দেৰি হ'ল কাৰণ মোৰ মোবাইলত মানে বেলেঞ্চ নাছিল আৰু তাৰোপৰি মোৰ মানে এইকেইদিন খুব বেছি বৰষুণ আছিল সেইবাবে ভিডিঅ' বনোৱা মানে হোৱা নাছিল তো আজি ফাইনেলি ভিডিঅ' বনাবলৈ একদম আহি গ'লোঁ চলো তো গাইজ মানে মোৰ দুটাৰে ছাবস্ক্ৰাইবাৰ লাগ পালোঁ আহোঁতে মানে হীৰাপাৰাৰে নাম দুটা কৈ দিয়াছোঁ তোমাৰ মোৰ নাম ভগৱ দাস তো বহুত বঢ়িয়া আৰু দুটাকে লগ পালোঁ এতিয়া আহোঁতে মানে অহাৰ লগত হীৰাপাৰাখনৰ মানে অলপমান দেখুৱাবলৈ চেষ্টা কৰোঁ চলো হীৰাপাৰা মানে পূৰা একদম হাৰিয়ালি চাওক কিমান ধুনীয়া পৰিৱেশ আৰু এতিয়া মানে আমি হীৰাপাৰাত থকা নামঘৰটো দেখুৱাবলৈ গৈছোঁ আৰু অমিত ভাই কেনে লাগছে বঢ়িয়া আজি ভিডিঅ'টো লাইক কৰিব কৈ দি মানুহ আজি মানে চুনুদাৰ ভিডিঅ'টো পুৰা লাইক চেক কৰি দিব মানে ভাল লাগে আৰু চুনুদাৰ ভিডিঅ'বিলাক চাই এইখন হ'ল মানে হীৰাপাৰাত সোমোৱা মানে নামঘৰটোৰ মানে গেটখন এতিয়া মানে বনাই আছে কমপ্লিটলি বনোৱা হোৱা নাই এতিয়া আৰু এইটো হ'ল চেঙা হীৰাপাৰাত থকা নামঘৰটো ইয়াত মানে নাম কীৰ্তন কৰা হয় গাইজ এইটো হ'ল হীৰাপাৰা নামঘৰ আৰু এইখন হ'ল মানে এইটো কাৰ্যালয় আৰু সেইটো দৌল মন্দিৰ ভিডিঅ'টো বনাবলৈ আহিছিলোঁ গাইজ আমি মানে 5টা বজাততো আজিকালি পোহৰে হৈ থাকে আন্ধাৰ নহয় অলপ দিন দীঘল সেইবাবে মানে কি এতিয়াতো আন্ধাৰ হ'বলৈ লাহে ধৰিছে এইটো ভিডিঅ'টো লাহে সমাপ্ত কৰিবলৈ ওলাইছোঁ বাপ্পা ঐ বেছি নক'লেও গাইজ মানে এটা কথা ক'ম মানে হীৰাপাৰাখন মানে মানুহৰ ঘৰবিলাক পাৰ হৈ আহিলে গণকপাৰাত যোৱা ৰাস্তাটো মানে খুব বেছি ভাল লগা ইফালে ঘৰ চৰ নাই পূৰা একদম পথাৰৰ জেগা আৰু আহোঁতে পিছফালিছে আৰু মানে কি ধুনীয়া জেগা এনেকৈ গছ বতাহ চতাহ আহি থাকে একদম পূৰা একদম মজা লাগে চাইকেল চলাই একদম আৰু গাইজ সকলোকে কৈ দিছোঁ যে মই বচ্চেঙাৰ ভিডিঅ'টো বানাওঁতে মানে ইমান বেছি ভাল নহ'ল আৰু মই এটা বহুত ডাঙৰ ভুল কৰিছোঁ যে মই মানে বচ্চেঙাৰ ভিডিঅ'ত বনাওঁতে মানে বচ্চেঙাৰ মই মানে নামঘৰটো মানে দেখুওৱাৰ নহ'ল মই খালি আশ্ৰমখন আৰু তাত থকা মানে স্কুলখন দেখুৱাইছোঁ আজি মানে এই ভিডিঅ'টোত মানে মই ইয়াত থকা নামঘৰটো দেখুৱাবলৈ চেষ্টা কৰিম তো গাইজ এইটোৱে হ'ল মানে বৰচেঙা পাৰাৰ নামঘৰ মই মানে হীৰাপাৰাৰ এপিছ'ডটোৰ লগত একেলগে এইটো মানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো গাইজ এইটো এবাৰ চাই লওক ভালদৰে এইটোৱে হ'ল চেঙাৰ মানে ইমান বেছি কোৱালিটি ভাল হোৱা নাই কাৰণ আমি ভিডিঅ'টো আবেলি শ্বুট কৰিছোঁ প্ৰায় 5:30-6টামান বজাত তো 3 hours later তো বন্ধু বান্ধৱীসকল মানে যিমান পাৰোঁ হীৰাপাৰাখন আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানে জয় আই অসম the next day গাইজ সকলোকে কৈ দিছোঁ যে মানে কি হীৰাপাৰাখন মাটিৰ পাত্ৰৰ কাৰণে বিখ্যাত বাচন বৰ্তন বনায় তাত চৰু পাইলা সেই মাটিৰ কলহ ইত্যাদি মানে বনায় তাত আৰু মানে সেইবাবে চেঙাত মানে হীৰাপাৰাখনক মানে মাটিৰ বাচন বৰ্তন বনোৱাৰ কাৰণে বিখ্যাত বুলি জনোৱা যায় তো গাইজ মানে চেঙাৰ এপিছ'ড আৰু খতম 7খন পাৰাৰ 7টা ভিডিঅ' বনালোঁ চব চেছ আৰু আগন্তুক দিনকলৈকে নতুন মানে ঠাই ঘূৰিম নতুন ভ্লগ দিবলৈ চেষ্টা কৰিম আৰু নতুন টপিকৰ ওপৰত ভিডিঅ' বনাম তো ভিডিঅ'টো এইখিনিয়ে